নমস্কাৰ, হেপী নিউ ইয়েৰ সকলোকে। মোক চিনি পাইছে নহয়? মই সেই নদী কিনাৰৰ হেৰিয়া জীয়েক আকৌ, চেন্নাইত থকাজনী। তায়েই বোলো কালি আৰু আমাৰ এই ল'ৰা ছোৱালীকেইটাৰ উৎপাততে আৰু পিকনিক খাবলৈ গৈছিলোঁ বুজিছে। মই ইমান নেযাওঁ বুলি কৈছোঁ, ল'ৰা ছোৱালীকেইটা নেমানে। আজিকালি ল'ৰা ছোৱালী যে সেই আমাৰ দিনতেই ভাল আছিলে। এই ঘৰে ঘৰে প্ৰত্যেকটোৱে আলু এটা পিঁয়াজ এটা সেনেকৈ আনি আৰু চাউল তাউল তুলি আৰু এটা কণীয়ে সৈতে পিকনিক খাইছিলোঁ। আজিকালি আকৌ কি ক'বা, নতুন কাপোৰ নিদিলেও নহয় এইবোৰক আৰু ফটো উঠিবলৈ লাগে। ফটো একপি নিদিলে হেনো কিহৰ পিকনিক বোলে। তাৰপিছত আৰু গ'লোঁ আৰু উৎপাততে বুজিছে। পইচাও নাছিলে, গোটৰ পৰা সুদলৈ ল'লোঁ। কিনো ক'ব, নক'ব আকৌ সেইবুলি যাকে তাকে, আপোনালোককে কৈছোঁ আৰু। তাৰপিছত আৰু খানা আৰু কি ক'ম আৰু একেবাৰে অসমীয়াৰ পৰা ধৰি ইংৰাজীটোলৈকে মানে বুজিছেই নহয় আৰু। মানে আমাৰ এই লোকেলটোৰ পৰা ধৰি একেবাৰে সেই ৰঙাটোলৈকে আকৌ কোনে কিমান খাব আৰু। পইচা আৰু 1000কৈ তুলিছে আৰু প্ৰত্যেকে আৰু। তাৰপিছত আৰু আজিকালি কি আৰু ল'ৰা ছোৱালীৰ সন্মুখতো সেইবোৰ চলি যায় আৰুচোন। আগতেহে আৰু আমাৰ দিনত আৰু আমি লুকুৱাই লুকুৱাই খাইছিলোঁ। আজিকালি ল'ৰা ছোৱালী আৰু কি আৰু সেইবোৰ অপেন চলে আৰু। তাৰপিছত আৰু খাই লৈ চবৰে কি নাচ। মই আকৌ নেনাচিলোঁ দেই, মানে কি হ'ল মোৰ অকণ লাজ লাগে এনেকৈ মানে কেমেৰা সন্মুখত নেনাচোঁ যে। আমি আৰু আগতে আৰু নাচি বাগি আৰু হাত চাপৰি মাৰি মাৰিহে আৰু সেনেকুৱা ফূৰ্তি কৰিছিলোঁ। আজিকালি আকৌ এইটো কিবা কিবি ফেচবুকটো আছে নহয়, তাত আকৌ ফটো চটো ভিডিঅ' চিডিঅ' আপলোড নিদিলে জানো হয়। সেইটোত আকৌ সেই মানুহে চাব লাগিব নহয়, লাইক কমেণ্ট দিব লাগিব নহয়। বেয়াকৈ নাচিলে আকৌ লাজ পাওঁ যদি, সেইটো কাৰণে মই নেনাচিলোঁ আৰু। কিনো ক'ব, লগৰবোৰে চবেই নাছিলে। মোৰ আকৌ সেই আগৰ দিনৰ পিকনিকটোলৈহে মনত পৰিলে, মানে খানাটো। আগৰ দিনৰ খানাটোলৈ বৰকৈ মনত পৰিলে। সেইটোৱে আমাৰ বহুত ভাল আছিলে। আজিকালি আকৌ কি হ'ব, পইচা এগালমান দি পেলানি যিখিনি মাছ মাংস মানে অভাৰ নদী, মাছৰ ভাই মাছ, মাংস ভাই মাংস, লালেই চাবনে কিবাই চাবনে, একদম চব আৰু ৰঙা নীলা আজিকালি যি পায় চব ওলাই তাত মানে খানাত। সেইবোৰ চলিলেও কিন্তু আৰু মোৰ আকৌ কি আৰু পইচা খোৱা সুদলৈ লৈ গৈছিলোঁ যে, মাহৰ লাষ্টত আকৌ দিব নোৱাৰিলে আহি ঘৰ পাবহি। সেইটো কাৰণে মোৰ এটা মানে টেনশ্যন আছিলে আৰু। সেইকাৰণে মই আৰু মনে মনে আৰু আছোঁ আৰু মানুহক দেখুৱাই মানে কি আৰু ফূৰ্তি কৰিছোঁ আৰু ওপৰে ভিতৰি মানে মই জানিছোঁ আৰু কিমান টেনশ্যন। নেযাওঁ বুলি কৈছিলোঁ, ল'ৰা ছোৱালীকেইটা উৎপাতত গ'লোঁ। আকৌ বেছিকৈ নেযাওঁ নথওঁ বুলি আমাৰ ইজনী আছে নহয় ওচৰত এজনী, তাই কি ফুটনি, নগ'লে আকৌ গোটেইজনী একেবাৰে মানুহৰ আগত কি কথা ক'ব। ময়ো বাপেকে কম নহয় সুদলৈ লৈ হ'লেও গ'লোঁ।